গুড মৰ্ণিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই আছে। আজি পুনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যাবলৈ ওলাইছোঁ শিৱসাগৰ। বহুদিনৰ মূৰত এটি যাত্ৰা কৰিবলৈ ওলাইছোঁ। যাম শিৱসাগৰ, কিন্তু স্কুটি লৈ নহয়, ট্ৰেইনত যাম আৰু মাত্ৰ 25 টকাত গৈ পাম। আপোনালোককো দেখাম, কিন্তু তাৰ আগত চুলি দাড়ি অকণমান মিলাই আহোঁ। বসন্তীখন ৱাৰ্ম আপ কৰাই লৈছোঁ। ব'লকচোন এতিয়া যাওঁ। এইখন দুলীয়াজান মহাবিদ্যালয়। দুলীয়াজান তথা তাৰ সমূহ দাঁতিকাষৰীয়া অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ স্নেহৰ দুলীয়াজান কলেজ। 1969 চনৰ 1 আগষ্ট তাৰিখে তৈলনগৰী দুলীয়াজানত কেইগৰাকীমান মহান মনীষীয়ে অশেষ কষ্টৰ ফলত প্ৰতিষ্ঠা কৰিছিল দুলীয়াজানৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ দুলীয়াজান মহাবিদ্যালয়। আৰু কলেজৰ ঠিক নাতিদূৰৈত অৱস্থিত আমাৰ এইখন লল্লন ঠাকুৰৰ চেলুন। ৰ'ব দেই, মই দাড়িখিনি সাউতকৈ কাটি লওঁ। আপোনালোকে তেতিয়ালৈকে ছফ্ট মিউজিক এটা উপভোগ কৰক। পঁচিছ টকাত শিৱসাগৰ পাবলৈ হ'লে আপোনালোকে এটা এপ্লিকেশ্যন ইনষ্টল কৰিব লাগিব। এপ্লিকেশ্যনটোৰ নাম হৈছে UTS। আপোনালোকে গুগল প্লে' ষ্ট'ৰৰ পৰা UTS এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব। মোৰ ডাউনলোড কৰি থোৱা আছিল বাবে মই ইয়াক অ'পেন কৰিম। অ'পেন কৰাৰ পাছত যিসকলৰ ৰেজিষ্টাৰ কৰা নাই তেওঁলোকে ৰেজিষ্টাৰ কৰি ল'ব। মোৰ ৰেজিষ্টাৰ কৰা আছে বাবে মই লগ ইন কৰিম। লগ ইন কৰাৰ পাছত এপটোৰ ইণ্টাৰফেচ আপোনালোকে এনেকুৱা দেখিবলৈ পাব। বুক এণ্ড ট্ৰেভেল ক্লিক কৰিব আৰু আপোনাৰ নিয়েৰ বাই যিমান ষ্টেচন আছে সেই ষ্টেচনসমূহ আপোনাক দেখাই দিব। আপুনি য'ৰ পৰা য'ৰলৈকে যাব সেই ডেষ্টিনেশ্যন আৰু চ'ৰ্চ মাৰি পেলানি ইয়াত ৰুটটো চিলেক্ট কৰিব। ৰুট চিলেক্ট কৰাৰ পাছত আপোনালোকৰ পেচেঞ্জাৰ কিমান আছে সেইটো ওপৰত ক্লিক কৰিব আৰু আপোনালোকে পে'মেণ্টটো কি ছিষ্টেমত কৰিব, ৱালেটৰ পৰা কটোৱাব নে গুগল পে' ফোনপে' ইউজ কৰি কটোৱাব সেইটো আপোনালোকে চাই ল'ব। মোৰ যিহেতু ৱালেটত পইচা জমা হৈ আছে, মই ৱালেটৰ পৰা পইচা কটোৱাম। আৰু এয়া মই ৱালেটৰ পৰা পইচা কটোৱাই টিকেটটো কনফাৰ্ম কৰিছোঁ। অকণমান দেৰি ল'ডিং লোৱাৰ পাছত এইটো দেখিবলৈ পাইছে মোৰ টিকেট কনফাৰ্ম হৈ গ'ল। বেগ চেগ লৈ ওলালোঁ, যাওঁ এতিয়া শিৱসাগৰ ষ্টেচনলৈকে গৈ থাকোঁ। বাকী সবিশেষ আপোনাক ষ্টেচনত লগ পাম। আপোনালোকক ব'লক। চ' গাইজ, ষ্টেচনলৈকে দাদাই থ'বলৈ গৈ আছে। হাই। চ' আমি দুলীয়াজান ষ্টেচনটো পাই গ'লোঁ, কিন্তু এতিয়ালৈকে ট্ৰেইন আহি পোৱা নাই। ট্ৰেইনৰ টাইম আছিলে 4:11, কিন্তু ট্ৰেইন বোলে আহিব 5:30।
আমাৰ ট্ৰেইন লেট হোৱাৰ কাৰণ হৈছে এইয়া ট্ৰেক মেইনটেনেন্সৰ কাম চলি আছে, যাৰ বাবে আমাৰ ট্ৰেইন 1.5 ঘণ্টা লেট। 4:11 ট্ৰেইন আহিব 5:30টাত। সেউজী ধৰণী ধুনীয়া, কেতিয়াবা সেউজীয়াবোৰৰো প্ৰেমত পৰি চাবচোন। কলা, হালধীয়া, গুলপীয়াবোৰেইতো জীৱন নহয়। প্ৰকৃতিৰ মাজতেই নিহিত হৈ আছে সমস্ত বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য আৰু সকলো দুশ্চিন্তাৰ পৰা মুক্তিৰ উপায়। There is something in the nature of tea that leads us into a world of quiet contemplation of life. আৰু আমি পাই গ'লোহি নামৰূপ ৰেল ষ্টেচন। এয়া আমি পাই গ'লো সেই ভজু ষ্টেচন। ভজু ষ্টেচনটো শিৱসাগৰ ডিষ্ট্ৰিক্টত অৱস্থিত। ইয়াত আমাৰ ট্ৰেইনৰ 3 মিনিটৰ হল্ট আছে। ফাইনেলি শিমলুগুৰি পাই গ'লোঁ। এতিয়া ইয়াৰ পৰা শিৱসাগৰ টাউনলৈকে গাড়ী পাওঁ নে নাপাওঁ চাব লাগিব। বগুৱা বাই ফাইনেলি পালোহি। এজনী হাই কৈ দিয়া। লগ পাই আছোঁ, ফ্ৰেছ হৈ লওঁ। আহি পালোঁ। আহি পাই ফ্ৰেছ হৈ মেলি শিৱসাগৰ টাউনলৈকে বাছত আহিলোঁ ষ্টেচনৰ পৰা। শিমলুগুৰি ষ্টেচনৰ পৰা শিৱসাগৰ টাউনলৈকে বাছত আহিলোঁ। বাছৰ পৰা নামি এডোখৰ বেটেৰী ৰিক্সাত আহি ফ্ৰেছ হৈ এয়া। ত' ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব, আৰু পৰৱৰ্তী ভিডিঅ'সমূহ আহিব অতি সোনকালে। যদি আপোনালোকৰ মৰমবোৰ পাওঁ, চাই থাকিব। আপোনালোকে যদি ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে পেজখন ফ'ল' কৰিব নাপাহৰিব। ধন্যবাদ।